নমস্কাৰ মৰমৰ ছাত্ৰসকল, তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাক লৈ যিকেইটা পেপাৰ লিক হোৱাৰ পিছত যিখিনি পৰীক্ষা তোমালোকৰ বাতিল হৈছিল তাৰ ওপৰত কিবা এটা গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। আৰু এইখিনি আপডেট তোমালোকৰ এটা বেয়া খবৰ অহংকনী সংকেত এটা আহি পৰিছে। ইয়াৰ পৰাই মানে গম পোৱা গৈছে, কিয়নো তোমালোকৰ আজি আমাৰ ৰণজ পেগু ছাৰে শিক্ষামন্ত্ৰীয়ে তোমালোকৰ সদনত এনেধৰণে বক্তৃতা আগবঢ়াইছিল যে তাতে তোমালোকৰ কিছুমান যিকেইটা কলেজত মানে পেপাৰ লিক হৈছিল সেই কলেজসমূহত এতিয়াৰে পৰা কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব। মেইনলি সেইবিলাকৰ ওপৰত কৈছে যিকেইটা প্ৰাইভেট ছেক্টৰৰ পৰা বিলং কৰে, মানে প্ৰাইভেট স্কুল আছে। গভৰ্ণমেণ্টৰ ক্ষেত্ৰত এইটো পিছত হ'ব, পাৰিব নে নোৱাৰিব এইটো পিছত হ'ব, কিন্তু তোমালোকৰ প্ৰাইভেট যিকেইটা ছাত্ৰ ছাত্ৰী তোমালোকে পঢ়ি আছা, যদি কোনোবাই সেই স্কুলসমূহত পঢ়ি আছা তেনেহ'লে তোমালোকে এতিয়াৰ পৰা সতৰ্ক হোৱা, কিয়নো তোমালোকৰ প্ৰাইভেট স্কুলত এতিয়াৰ পৰা কোনো ধৰণৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ আৰু ছেকেণ্ড ইয়াৰৰ পৰীক্ষা এতিয়াৰ পৰা নাকচ কৰিছে, মানে অনুষ্ঠিত কৰিব নোৱাৰিব। আৰু পেপাৰ লিক কৰিছিল যিকেইটা স্কুল, তাৰে ভিতৰত তোমালোকৰ 15খন স্কুল আছিল। 15খন স্কুলৰ ভিতৰত তোমালোকৰ 12খনে হ'ল প্ৰাইভেট ছেক্টৰৰ, মানে প্ৰাইভেট স্কুল আছিল, আৰু তাৰ ভিতৰত 3খনে আছিল চৰকাৰী বিদ্যালয়। এতিয়া কথা হ'ল এই 12খন বিদ্যালয়ৰ এফিলিয়েটেড কেঞ্চেল কৰিছে, লগতে তোমালোকৰ আৰু যিকেইটা চৰকাৰী বিদ্যালয় আছিল 3খন, সেই 3খনৰ এফিলিয়েটেড কেঞ্চেল কৰিছে। আৰু এতিয়াৰ পৰা তোমালোকৰ সেই প্ৰাইভেট স্কুলসমূহত কোনো ধৰণৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ হওক বা ছেকেণ্ড ইয়াৰৰ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব। আৰু ভেংচাৰ স্কুল যদি আছে, কোনোবা ছাত্ৰ ছাত্ৰী তোমালোকে যদি ভেংচাৰ স্কুলত অধ্যয়ন কৰি আছা হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ বা ছেকেণ্ড ইয়াৰ, তোমালোকেও জানি লোৱা যে তোমালোকৰ ভেংচাৰ স্কুলসমূহতো এতিয়াৰ পৰা পৰীক্ষা অনুষ্ঠিত নহয়। আৰু লগতে শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰে যে একাদশ শ্ৰেণীৰ যিটো নামভৰ্তি আছে, একাদশ শ্ৰেণীৰ তোমালোকে এতিয়া নিউ এডমিশ্যন আৰম্ভ হ'ব, যিটো তোমালোকৰ 25ৰ শিক্ষাবৰ্ষ অনুযায়ী সেই একাদশ শ্ৰেণীৰ নামভৰ্তিটো সেই স্কুলসমূহত বাধা দিছে, মানে তোমালোকৰ একেবাৰে চেংচন লগাই দিছে যে কোনো ধৰণৰ একাদশ শ্ৰেণীৰ নামভৰ্তি কৰিব নোৱাৰিব। মানে যিকেইটা অলৰেডি বেচ চলি আছে, 12 বেচটো চলি আছে, সেই বেচটোৱে আৰম্ভ কৰিব লাগিব। আৰু এফিলিয়েটেডটোও কেঞ্চেল কৰি দিছে ইতিমধ্যে। আৰু তোমালোকৰ পৰীক্ষাটো কেতিয়া হ'ব সেই বিষয়েও শিক্ষামন্ত্ৰীয়ে কৈ দিছে, ঘোষণা কৰিছে যে তোমালোকৰ পৰীক্ষাটো যেতিয়া পঞ্চায়ত নিৰ্বাচনৰ ডেট ঘোষণা হোৱাৰ পিছৰে পৰা, মানে অতি সোনকালে ভাবি লোৱা, তোমালোকে বেছি সময় নাই তোমালোকৰ হাতত। পঞ্চায়ত নিৰ্বাচনৰ ডেট ফলাফল কৰিব তোমালোকৰ এপ্ৰিল মাহত। সেই এপ্ৰিল মাহৰ যিদিনা পঞ্চায়ত নিৰ্বাচনৰ ডেট ফলাফল কৰিব তাৰে পিছতে তোমালোকৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব বুলি শিক্ষামন্ত্ৰীয়ে এনেধৰণৰ সদনত উদান্ত ভাষণটো দিয়ে আৰু কয় যে তাৰ পিছতে তোমালোকৰ ডেটটো ওলাই যাব বুলি ভাবি লোৱা। চ' তোমালোকে এতিয়াৰে পৰা ষ্ট্ৰিক্টলি পঢ়ি যোৱা। আৰু তোমালোকৰ পৰীক্ষাটো বহুতে কৈ আছিল কেঞ্চেল হ'ব বুলি, কিন্তু কেঞ্চেল নহয়, আমিও কৈ আছিলোঁ হয়তোবা, কিন্তু এইটো তোমালোকৰ মিছ আণ্ডাৰষ্টেণ্ডিং হৈ গ'ল চবৰে, কিন্তু কেঞ্চেল নহয়। আজি যিটো মানে শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিলে, মানে এতিয়াৰে পৰা ভাবি লোৱা যে তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ আৰু লগতে ক্লাছ 10ৰ যিটো পৰীক্ষা আছে বৰ্ড পৰীক্ষা, এই তিনিওটা পৰীক্ষা মানে পুৰা ষ্ট্ৰিক্টলি এতিয়াৰে পৰা কৰা হ'ব, আৰু অকল গভৰ্ণমেণ্ট কলেজতহে তোমালোকৰ অনুষ্ঠিত হ'ব। চ' আজিৰ পৰা তোমালোকৰ এইখিনি আছিল তোমালোকৰ আপডেট। চ' তোমালোকৰ যদি কিবা ডাউট থাকে কমেণ্ট ছেকশ্যনত জনাবা। চ' আজিৰ কাৰণে আছিল, ধন্যবাদ।